এইটো গাখীৰ খিৰোৱা অসমীয়াত কৰিয়া গুৰুখাত চিকা ওলমাই থয় মেকুৰী ল'ৰা ছোৱালী নেপেলা বুলি ওলমাই থোৱা চিকা অসমীয়াত কৰিয়া ঘটি তিনিটা কাঁহ পিতল টান পানী নাখায় ট্ৰাংকত ভৰাই থৈছে এইটো পিতলৰ গোটা দালি ভাত বনাই নাখায় চুগাৰ বেমাৰ বাঢ়ি যায় এলুমিনিয়ামত বনাই ষ্টিলত বনাই প্লাষ্টিকত খাই ষ্টিলত খাই ইয়াত চুগাৰ ওলাই যায় বাহিৰটা উল্টা আৰু ঢাকা আছে ফুলটো ফুলটো অকণমান পদুমৰ চকাটো নিচিনা আৰু এইকেইটা ইয়াৰ দাড়ি সেইকাৰণে বাঘৰৰ দাড়ি বুলি কয় এইটো এটা চাব পাৰে কালানটো চেলভাই তেতিয়া ইয়াত এজনী ছোৱালী থকাৰ নিচিনা চাব পাৰে ছোৱালীজনী লুকাই আছে ভালকৈ চালে ধৰিব পাৰিব ছোৱালীজনী এইটো ডান্সিং লেডি কেৰেলাৰ প্ৰভাৱশালী নাচি থকাৰ নিচিনা ভালকৈ চালে ধৰিব পাৰিব এজনী নাচনী আছে বহুতো ডাউন সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি এতিয়া ৰাতিপুৱা শুই উঠিয়ে যাব ওলাইছোঁ কাজিৰঙালৈ এইফালে দেখিব পাইছে বাইকখন উলিয়াই ৰেডি কৰি থৈছোঁ অকণমান পানী মাৰি ল'লোঁ চাফ নাই মৰা সুদা পানী মাৰি লৈছোঁ অকণমান চিকচিকা কৰি লৈছোঁ আৰু যাব ওলাই আছোঁ আৰু গাঁৱৰে দাদাজনৰ লগত যাম দাদা আহি আছে আৰু দাদাক আহিলে মই দেখুৱাই আছোঁ আৰু কিয় গৈ আছোঁ কেলৈ গৈ আছোঁ সকলোখিনি ব্লগটো যদি আপোনালোকে সম্পূৰ্ণ চাই গোটেইখিনি গম পাব আৰু ভিডিঅ'টো চাব চাই মৰম দিব বুলি আশা কৰিছোঁ ত' এইফালে মাজুদা আহি পালেহি আৰু আমি দুইজনে এতিয়া গৈ আছোঁ কাজিৰঙা চ' এতিয়া আহি টাউনত ৰখিবলগীয়া হ'ল খুব জল্দি আহিছিলোঁ যদি ইয়াতে ৰখিবলগীয়া হ'ল ট্ৰেইন আহিছে ট্ৰেইন গেট পেলাই দিছে দেখিব পাইছে এতিয়া কিমান দেৰি ৰখিব লাগে ৰখি আছোঁ আৰু এইফালে মানুহ আহি বৰাবৰ ষ্টপ হৈ আছে ইয়াতে ত' ঘৰৰ পৰা 85 কিলোমিটাৰ অহাৰ পাছত এতিয়া পালোহি গোলাঘাট বৰজুৰি আৰু ইয়াতে অকণমান ৰৈ লৈছোঁ যিহেতু বহুত একেৰাহে বহুতো বাইক চলাব নোৱাৰি এতিয়া আহি লৈছোঁ আহি পিনি এতিয়া হোটেল এখনতে সোমাইছোঁ ইয়াতে চাহ একাপ খাই লওঁ এইফালে দিলে চিংৰা এটা আৰু এইফালে মাজুদাই খাই আছে আৰু এইফালে চাহ আহি গ'ল চাহ একাপ খাই লওঁ 10 মিনিট ৰৈ পিনি আকৌ যাম চ' এইফালে আহি আমি পালোহি অৰ্কিডৰ গেটখন সেইফালে দেখিব পাইছে খুব সুন্দৰ গেটখন বনাই থৈছে খুব সুন্দৰকৈ আৰু কাষতে এইবিলাক দোকান আছে বেতৰ আৰু কাঠৰ এইবিলাক গড় কিবাকিবি ভেৰাইটিজ বহুত বস্তু আছে খুব ভাল লাগে এনেকুৱা বস্তুবিলাক চ' ফাইনেলি অৰ্কিডৰ ভিতৰত সোমাই গ'লোঁ এইফালে গেট নেকলেছ হয় তাত চিট লাগিছে এইবিলাক গুটি লাগিছে তাৰ পৰা ফুলিব এইটো গুটিৰ পৰা ফুলিব কিন্তু এইখিনি পৰা চলাই ধৰিব পাৰিব দুটা চিধাকৈ আছে চব দুটা উঠি আছে মানে এখন বেছ আছে আৰু ইয়াখন বাঘৰ দাড়ি সেইকেইডাল তাৰ দাড়ি ইয়াৰ এইটো তাৰ বেছটো তাৰ ওপৰত ভিত্তি কৰি এই দুটা আছে তাকো উল্টাকৈ আছে পাহি দুটা চাব পাৰে পাহি দুটা উল্টা আৰু ঢাকা আছে ফুলটো অকণমান পদুমৰ চকাটোৰ নিচিনা আৰু এইকেইটা ইয়াৰ দাড়ি সেইকাৰণে বাঘৰৰ দাড়ি বুলি কয় এইটো এটা চাব পাৰে কালানটো চেলভাই তেতিয়া ইয়াত এজনী ছোৱালী থকাৰ নিচিনা চাব পাৰে ছোৱালীজনী লুকাই আছে ভালকৈ চালে ধৰিব পাৰিব ছোৱালীজনী লুকাই থকাৰ নিচিনা এইটো ডান্সিং লেডি কেৰেলাৰ প্ৰভাৱশালী নাচি থকাৰ নিচিনা ভালকৈ চালে ধৰিব পাৰিব এজনী নাচনী আছে বহুতো ডাউন পিন্ধি থকা বাৰ্বি ডলৰ নিচিনা এজনী ছোৱালী এজনী আছে হৰিণা সিঙৰ নিচিনা আৰু তাৰ এইবিলাক চাব পাৰে এইবিলাক টিচু কালচাৰ কৰোঁতে এইবিলাক টিচু ধৰিব পাৰিছে গছত থকা টিচুবিলাক তেনেকৈ সেইবিলাকতে হেৰি কৰি টিচু কালচাৰ কৰে এইবিলাক কলাবিলাক টেকি কলা এইটো ভিক্টৰিয়া চ' এজনে হ'ল বিশ্বদা আমাৰ গাঁৱৰে দাদা হয় আৰু দাদা ইয়াতে অৰ্কিডে কাম কৰে চ' দাদাই আজি অৰ্কিডখন দেখুৱাব আৰু এইফালে বাইদেউগৰাকীয়েও খুব সুন্দৰকৈ অৰ্কিডখিনিৰ বিষয়ে দেখুৱাই দিলে খুব ভাল লাগিলে ত' গৈ থাকোঁ এতিয়া বোলা এতিয়া গৈ আছোঁ আমি পাহাৰলৈ ওপৰলৈ উঠি গৈ আছোঁ আৰু এইফালে বাইদেউগৰাকীয়ে ঝাৰু মাৰি আছে চাফ চিকুণতো খুব বেছিকৈ খুব চাফা কৰি ৰাখে দেখিব পাইছে কিমান চাফা হৈ আছে ইমান গছ গছনি আছে যদিও এটা মানে পাত পৰি থকা নাই খুব চাফা ৰাখিছে কিমান ধুনীয়া লাগিছে বহুত বেছি ভাল লাগিছে পৰিৱেশটো ইয়াত সোমাই থাকিলে একদম মাইণ্ড ব্ল'য়িং সঁচাকৈ ওলাই যাবলৈ মন নাযাব বহুত ভাল লাগিছে ইয়াতে মানে যিমান ৰ'দ দি থাকিলেও যিমান গৰম দি থাকিলেও ইয়াতে গৰমৰ অনুভৱেই নহয় চাওক না কিমান ধুনীয়া জেগা লায়ন বাবা বহি আছে এইফালে দেখিব পাইছে ইয়াতে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বস্তুখিনি আছে এইফালে জোলনা আছে আৰু এইফালে উঠি পিনি এইবিলাক কিবাকিবি আছে আৰু চ' সেইটো এটা আছে পৃথিৱীৰ বিখ্যাত প্ৰাণী ডাইনাছৰ
বিৰাট ডাঙৰকৈ বনাই থৈছে দেখিব পাইছে এইটো। আৰু এইফালে জিৰাফ, এইটো জিৰাফ সদৃশ খেলনা বস্তু, খুব সুন্দৰকৈ বনাই থৈছে, ভাল লাগিছে। এইফালে আছে অসমৰ গৌৰৱ এশিঙীয়া গড়, দেখিব পাইছে, একদম জংঘলৰ মাজত ইয়াক লুকুৱাই পিনি বনাই থৈছে, খুব সুন্দৰকৈ বনাই থৈছে। আৰু এইফালে দেখিব পাইছে বিশ্বৰ যিমানখিনি কেকটাছ আছে ইয়াতে গোটেইখিনি এভেইলেবল আছে। আৰু এইফালে আপোনালোকক দেখাম অকণমান, চাব, এইখিনি দেখিব পাইছে কেকটাছ, চব কেকটাছ কেকটাছ কেকটাছ, কিমানখিনি কেকটাছ আছে। চ' এইফালে যিমানখিনি আছে কেকটাছ, আৰু এইফালে দেখিব পাইছে এইখিনি আছে কেকটাছ একদম। আৰু সেইফালে এক লাইন আছে, বিশ্বৰ যিমানখিনি কেকটাছৰ প্ৰজাতি আছে ইয়াতে গোটেইখিনিয়ে এভেইলেবল আছে। আৰু এইটো চাওক না কিমান ভাল লাগিছে, এইটো বহুত ডাঙৰ, কাৰেণ্টবিলাকো বহুত ডাঙৰ ডাঙৰ, বহুত ভাল লাগিছে, এইটো এটা জাত। আৰু ইয়াতো বহু প্ৰজাতিৰ অৰ্কিড আছে দেখিব পাইছে। ইয়াতে এখন পোষ্টাৰ এখন লগাই আছে বিক্ৰীৰ বাবে, এইখিনি কিনিব পাৰিব, এইখিনি বিক্ৰীৰ কাৰণে থৈছে। কাৰোবাক যদি লাগে এইখিনি ফুল নিব পাৰিব ঘৰলৈ, খুব সুন্দৰ ফুল আছে এইখিনি দেখিব পাইছে, এইখিনি বিক্ৰীৰ কাৰণে। এইফালে ইয়াৰ পৰা গোটেইখিনি আছে। और छोटा सा झलक में आप लोग भी अगर सहयोग करेंगे, थोड़ा सा अगर ट्राई करेंगे, अगर आप लोग भी मंच पे आके सामने डांस करेंगे। চব পুখুৰীত মাছ চাওক না কিমান মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে। এইফালে দাদাই দানা দি আছে। কি মাছ আছে বাৰু এইবিলাক? বাহু, চন্দা, বাহু, মজা। চন্দা মাছ বেছি আছে। এইটো দিছে না মাথাটো ওলাই আছে কাছ। চ' এইফালে অসমৰ যিখিনি সাংস্কৃতিক বাদ্যযন্ত্ৰ সেইখিনি অৰ্কিডত এইফালে আছে, ইয়াতে গোটেইখিনিয়ে আছে। আপোনালোকক অকণমান দেখাই দিছোঁ। এইফালে চব কি কি নাই, ইয়াত চবেই আছে বাদ্যযন্ত্ৰ। এইফালে আছে দবা, ঢোল, জাপি, দতৰা, গোটেইখিনি আছে। মাইণ্ড ব্লয়িং। আৰু এইফালে গানৰ প্ৰেক্টিচ কৰি আছে দুজনমানে। খুব সুন্দৰকৈ বজাই শুনালে দাদাই।
খুব সুন্দৰ, বহুত ভাল লাগিছে। বাঁহৰে বনোৱা ইমান সুন্দৰ চৰাই মাত ওলাইছে। এইফালে জিৰাফ এটা পাই গ'লোঁ, এই লৈ যাওঁ নি ঘৰলৈ? এইফালে উট এটা আছে। এইখিনি চব মাটিৰ সঁজুলি, এইখিনি মাটিৰ। আৰু এজনে বনাই আছে এইখিনি এতিয়া বনাই থকা হৈছে নি? আপুনি বনাই আছে? সেইবিলাক পুৰণা বস্তু, 150, 200, 600 বছৰ আগৰ বস্তু। হয়, সেইবিলাক বস্তু আগত চলিছিল, এতিয়া লাহে লাহে নচলায়। এতিয়া মানুহবোৰ অকণমান ইচ্ছা দীক্ষা বেছি হ'ল, অকণমান এলেহুৱা টাইপৰ মেহনত কৰি খাব নোখোজা হ'ল। চ' এইফালে আছে তাঁতশাল। মাইনা হাল, কি শাল কয় এখন? মাইনা হাল বডিত লিখা আছে, মাইনা শাল, মাইনা অট'মেটিক। মাইনা অট'মেটিক টানা টানা। আগৰ ল'ৰাই বনাই বেছি আছে মেচিনটো, আমি কিনোতে 1,40,000। এতিয়া 1,40,000 দি কিনিছে, 4 বছৰ আগত। 4 বছৰ আগতে। এইটো দেশ বিদেশৰ পইচা, ইণ্ডিয়াক লৈ 30খন দেশ। আৰু ইয়াতে আছে 30খন দেশৰ পইচা, চবৰে বেলেগ বেলেগ কাণ্ট্ৰিৰ হয়। এই 10 টকা 20 টকা এইকেইটা ইণ্ডিয়াৰ হয়, 5 টকীয়াটো ইণ্ডিয়াৰ। এইফালে বেলেগ কাণ্ট্ৰি আছে এইখিনি। ত' এইফালে এইখিনি কি হয়? এইবিলাক কাঠৰ তেল, ঘি, ক্ৰীম, অসমীয়াত উৰাল, পিঠাগুড়ি খুন্দা। উৰাল। এইটো কইনাক ভাগিলা বোলা মাৰি ধান খেৰৰ কল, 3টা চালনী, এইবিলাকো কোলা কোলা কাঠৰ, দৈ ভৰাই মাখন ওলোৱা। এইবিলাক মাখন, ক্ৰীম, ঘি ৰখা কাঠৰ কণ্টেইনাৰ, এলুমিনিয়াম ষ্টীল কণ্টেইনাৰ নাছিল তেতিয়া দিনত। চব কাঠৰ এইটো আছে। গাখীৰ খিৰোৱা, অসমীয়াত কৰিয়া গুৰুখাত চিকা, ওলমাই থয়। মেকুৰী ল'ৰা ছোৱালী নেপেলাই বুলি ওলমাই থোৱা চিকা, অসমীয়াত কৰিয়া। কোৰিয়া কৰিয়াত গাখীৰ খিৰাইছিলে আগৰ মানুহ। আগৰে এতিয়া এলুমিনিয়াম ষ্টীল বাল্টি। ষ্টিল বাল্টি। পাহাৰীয়া, এইটো কাঠৰ, এইটো পাহাৰীয়া বাঁহ, এইটো পাহাৰীয়া বাঁহ। এইটো আয়ুৰ্বেদিক। অসমত ডক্তৰ নাছিল, 500, 400, 300 বছৰ আগত মানুহ কম আছিল, 100 2টা খাইছিল। এতিয়া এইবিলাক কাম নকৰে। এইবিলাক বহা পীৰা, ধান খেৰৰ মাকুৰা পুলি, মৰাপাটুচি, গোবৰ, ঘটি 3টা, কাঁহ, পিতল, টান, পানী নাখায়, ট্ৰাংকত ভৰাই থৈছে। এইটো পিতলৰ বস্তু, দালি ভাত বনাই নাখায়, চুগাৰ বেমাৰ বাঢ়ি যায়। এলুমিনিয়ামত বনাই, ষ্টীলত বনাই, প্লাষ্টিকত খাই, ষ্টীলত খাই, ইয়াত চুগাৰ বনাই। জোৱাইকৰ লগত জয়ো আহে ছোৱালীজনী, হ'লেও নবনাই, থৈ দিয়ে। ট্ৰাংকত ভৰাই দিয়ে। ট্ৰাংকত ভৰাই থৈ দিয়ে। শিৱলিংগত পানী বনাই, এইটো অলংকাৰ। ক'ৰ পৰা আহিছে? ত' খুব ধুনীয়াকৈ দাদাই বুজাই দিলে। আমি আহিছোঁ টেঙানীৰ পৰা। ইয়াত অকণমান এটা ৰিমাৰ্কছ লিখি থৈ গ'লে ভাল লাগিব কি